কাৰণে মই কবিতাটো আপোনালোকৰ আগত মোৰ শ্ৰেষ্ঠ কবিতাটো পাঠ কৰিব লৈছো। কবিতাটোৰ নাম হৈছে ভৱিষ্যত নথকা ল'ৰা। মই ভৱিষ্যত নথকা ল'ৰা, মই অসমীয়া ডেকা ল'ৰা। মোৰ চোলাৰ আগফালে নম্বৰে লিখা থকা, পাছফালে মানুহৰ ছবি, নতুন যুগৰ ফেশ্বন মাৰি এয়া মোৰ মূৰত জপৰা চুলি, কাণত পিন্ধো মই কাণফুলি, হাতত পিন্ধো মই ৰছী, জেপত ৰাখো মই শিখৰ গোটখাৰ পাকে পাতি, কামিহাৰ গঢ়িব পৰাকৈ চোলাৰ বুটাম ৰাখো খুলি, হাতত মোৰ মোবাইল থাকিবই, কলেজলৈ যাবলৈ বাইক এখন লাগিবই, পিছৰ চিটত কেতিয়াবা গাৰ্লফ্ৰেণ্ড উঠিবই, বেয়া মাত বেয়া কথা মোৰ মুখত থাকিবই, মোৰ নাই চাকৰি অফুৰন্ত আজৰি, এটুপি খাই ললে সকলো যাওঁ পাহৰি, পঢ়ি শুনি লাভ নাই কোনে দিব চাকৰি, টকা থকা শৰীৰৰ বিচাৰি আছো ছোৱালী, বিজনেছ কৰিম ফাটা ফাটি সেই আশাতে আছো মজি, পূজা বিহু চান্দা 2 নম্বৰী ধান্দা, ঘৰত নকৰো কাম যদিও মাংস লাগে ছাগলী, দেউতাৰ পৰা গালি খাওঁ নিতৌ পৰা গধূলি, তথাপি মোক লৰাই গোটাই বহু আশা, মোৰ হেনো দেশৰ ধৰণী ধুনীয়া, লাচিতাৰ দেশৰ মৰে খিলঞ্জীয়া অসমৰ তেজাল ডেকা। ধন্যবাদ।